আজি আমাৰ আলোচনাৰ বিষয় হৈছে বিভক্তি, ক্ৰিয়া বিভক্তি। এতিয়া ক্ৰিয়া বিভক্তিৰ বিষয়ে আগত পঢ়িবলৈ হ'লে আমি এটা কথা জানিব লাগিব, ধাতুৰ কথা। এতিয়া সাপোজ মই এটা শব্দ দিছোঁ খাইছিলোঁ, ইয়াতে মই এটা এক্সাম্পল দিছোঁ খাইছিলোঁ। এই খাইছিলোঁটো আমি ক্ৰিয়াপদ বুলি সকলোৱে জানো। গতিকে আমি খাইছিলোঁ ধাতু যদি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে খাইছিলোঁ ধাতু হৈছে খা। তেনেকৈ আহক, আহকৰ ধাতু হৈছে আহ। এইটো ধাতু মানে ক্ৰিয়াৰ প্ৰকৃত ৰূপক ধাতু বুলি কোৱা হয়। ক্ৰিয়াৰ মূল ৰূপক বা প্ৰকৃত ৰূপক ধাতু বুলি কোৱা হয়। গতিকে এই যে খাটোৰ লগত ইছিলোঁ, খাটোৰ লগত এই খা যোগ ইছিলোঁ, খা যোগ ইছিলোঁটো লগ লাগি হ'ব খাইছিলোঁ। গতিকে এইটো হৈছে ইয়াত কি হৈছে, এই ক্ৰিয়া পদটোত ক্ৰিয়া বিভক্তি যুক্ত হৈ আছে। এতিয়া আমি ক্ৰিয়া বিভক্তিৰ বিষয়ে জানিবলৈ হ'লে আমি কালৰ বিষয়ে জানিব লাগিব আৰু পুৰুষ মানে ইংৰাজীত যাক কোৱা হয় পাৰ্চন, এই পুৰুষৰ বিষয়ে জানিব লাগিব। কাল কেইটা আমি সকলোৱে জানো, বৰ্তমান কাল, অতীত কাল, ভৱিষ্যৎ কাল। আৰু তেনেদৰে পুৰুষৰ বিষয়ে আমাৰ সকলোৰে জ্ঞান আছে। পুৰুষ কেইটা তিনিটা, প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। প্ৰথম পুৰুষত কি হ'ব, মই নিজে। দ্বিতীয় পুৰুষ মোৰ অপজিট, মোৰ সন্মুখত যোন আছে, অৰ্থাৎ তই বা তুমি বা আপুনি। আৰু তৃতীয় পুৰুষ হ'ব তেওঁ বা তেখেত, মানে মই প্ৰথম পুৰুষ আৰু দ্বিতীয় পুৰুষে যাৰ বিষয়ে আলোচনা কৰি আছে তেওঁ হৈছে তৃতীয় পুৰুষ। এতিয়া আমি চোৱা ধাতু জানিলোঁ, ক্ৰিয়া বিভক্তিসমূহ আমি কেনেদৰে আমি কাল অনুসৰি আমি ইয়াত কি কৰিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। গতিকে কাল, বৰ্তমান কালক আমি দুটা ভাগত ভাগ কৰিছোঁ। এটা হৈছে নিত্য বৰ্তমান কাল, এটা হৈছে স্বৰূপ বৰ্তমান কাল। আৰু মই আগতেও তোমালোকক বুজাইছোঁ নিত্য বৰ্তমান বা স্বৰূপ বৰ্তমান কাল কোনকেইটা হয়। এতিয়া আমি জানিব লাগিব, এইখিনি বস্তু আমি মনত ৰাখিব লাগিব। মনত ৰাখিবলগীয়া কথা হৈছে নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত উ, দ্বিতীয় পুৰুষত দুটা অৰ্থত আছে, এটা হৈছে তই, এটা হৈছে তুমি। যেনেকৈ তই খা, তুমি খাবা। আৰু এইটো হৈছে তৃতীয় পুৰুষ। তৃতীয় পুৰুষৰ চিন হৈছে বিভক্তিৰ, ক্ৰিয়া বিভক্তিৰ চিন হৈছে এ মানে একাৰ, এ মানে একাৰ। তেনেকৈ কি হ'ব, এইটো একাৰ চিনটো হ'ব। যেনেকৈ মই এটা ধাতু দিছোঁ, ধাতুটো দিছোঁ বহ, ধাতুটো দিছোঁ বহ মানে বহা। এতিয়া মই বহোঁ, উ মানে উকাৰ। তই তুচ্ছাৰ্থক মানে যাক আমি তই বুলি কওঁ, তই বহ। এই হত আকাৰ হস্যই কাৰ নাম মানে বত হ অ আছে, অ আছে। তেনেকৈ তুমি মান্যাৰ্থক, অৰ্থাৎ যাক আমি তুমি বুলি কওঁ, তুমি বহা। আৰু তৃতীয় পুৰুষত তেখেতে বহে। হ'ল, এইখিনি বুজি পাইছা? এনেকৈ আমি ক্ৰিয়াপদত অৰ্থাৎ ধাতুৰ লগত, এইটো হৈছে ধাতু, এই ধাতুৰ লগত আমি এই চিনসমূহ ব্যৱহাৰ কৰি আমি ইয়াক ক্ৰিয়া বিভক্তিলৈ পৰিৱৰ্তন কৰিলোঁ। এইবোৰ ক্ৰিয়া বিভক্তিলৈ আমি পৰিৱৰ্তন কৰিলোঁ। তেনেকৈ স্বৰূপ বৰ্তমান, ইছু, ইছ, ইছা, ইছে। তেনেকৈ মই বহিছোঁ, মই বহিছোঁ। এই হৰ্ষই চিনটো ইয়াত কি হিচাপে ব্যৱহাৰ হৈছে, হৰ্ষইকাৰ চিন হিচাপে ব্যৱহাৰ হৈছে। তই বহিছ, তই বহিছ, তুমি বহিছা। বুজি পালে কৰিবলৈ একেবাৰে সহজ, মাত্ৰ এই চাৰ্টখন মনত ৰাখিব লাগিব। আৰু তেখেত বহিছে, তেখেত বহিছে। তেনেকৈ একে বস্তু স্বৰূপভূত, অতীত কালক তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে স্বৰূপভূত, এটা হৈছে অপূৰ্ণভূত আৰু এটা আছে সাম্ভাব্যভূত। গতিকে স্বৰূপভূতটো জানা, যিটো কাম আমি কৰিলোঁ বুজাইছে, সেইটো হৈছে স্বৰূপভূতত পৰিব। যেনেকৈ মই বহিলোঁ, মই বহিলোঁ, তই বহি। গতিকে স্বৰূপভূতত মই বহিলোঁ, তই বহিলি, তুমি বহিলা আৰু তেখেতে বহিলে। তাৰপিছত অপূৰ্ণভূত, অপূৰ্ণভূত মানে মই কামটো কৰাৰ বহুত দিন হ'ল, বহুত বছৰ হ'ল, 10 বছৰ হ'ব পাৰে, 5 বছৰ হ'ব পাৰে, তাতে এই অপূৰ্ণভূত হয়। যেনেকৈ মই বহিছিলোঁ মানে এতিয়া আৰু কামটোৰ মাজত বহুত সময় হৈ গ'ল। তই বহিছিলি, তই বহিছিলি, তুমি বহিছিলা আৰু তেখেতে
বহিছিলে। সাম্ভাব্য ভূত মানে অতীতত কিবা এটা কাম কৰাৰ কথা আছিল, কিন্তু কোনোবা এটা কাৰণত কামটো হৈ নুঠিল, গতিকে তেতিয়া সাম্ভাব্য ভূতকাল বুজে। এক্সাম্পল দিছোঁ, যেনেকৈ চোৱা, মই খেলিবলৈ যোৱা কথা আছিল কিন্তু বৰষুণ দিলে। মই খেলিব গ'লোহেঁতেন যদি বৰষুণ নিদিলে হয়, গতিকে ইয়াত কি হ'ব? মই বহিলোহেঁতেন, বহিলোহেঁতেন, তই বহিলিহেঁতেন, আৰু তুমি বহিলাহেঁতেন, আৰু আপুনি তেখেত বহিলেহেঁতেন। গতিকে আমি ধাতুটোত এইবিলাক ব্যৱহাৰ কৰিছোঁ, বহিলেহেঁতেন। তেনেকৈ এইটো ভৱিষ্যৎকাল, একেবাৰে ইজি ভৱিষ্যৎকাল, যিটো কাম এতিয়াও হোৱা নাই ভৱিষ্যতে হ'ব, সেইটো হৈছে ভৱিষ্যৎকাল। ইম, ইবি, ইবা, ইব, এইকেইটা মনত ৰাখিবা। মই বহিম অৰ্থাৎ মই ভৱিষ্যতে বহিম। তই বহিবি, বহিবি। তুমি বহিবা, বহিবা, আৰু তেখেত বহিব, বহিব। গতিকে আমি ক্ৰিয়া, এই যে আমি খাইছোঁ, গৈছোঁ, কৰিম, খাম, এইবিলাক ক্ৰিয়া বিভক্তি। ক্ৰিয়াত ধাতুত মানে বিভক্তি চিন যোগ হৈ এই ক্ৰিয়া বিভক্তি হৈছে। গতিকে আমি এই চাৰ্টখন মনত ৰাখিব লাগিব, আৰু লগতে আমাক ধাতুটো দিব, আৰু ধাতুটোত আমি এইবোৰ পুৰুষ আৰু কাল অনুসৰি আমি ইয়াক এপ্লাই কৰিব লাগিব। ঠিক আছে, ভালদৰে পঢ়ি চাবা, তেতিয়া বুজি পাবা। থেংক ইউ।